নমস্কাৰ বন্ধুসকল, আজি বেলেগ এটা জেগাত আহিছোঁ। সাধাৰণতে আমি আজি মানে এটা সজাগৰ নিচিনাকৈ চিগাৰেটটো সাধাৰণতে আমাৰ মানুহৰ কাৰণে বহুত বেয়া। চিগাৰেটৰ কাৰণে কিমান প্ৰব্লেম হ'ব পাৰে বা সাধাৰণ কিছুমান মানুহে গম নাপায়। সেইটো কাৰণে আজি কেইজনমান মানুহক চিগাৰেট খাই থকা দেখা পালোঁ। দেখা পাই তেখেতলোকৰ পৰা এটা চিগাৰেট ল'লোঁ। চিগাৰেটটো মানে ধৰক তেখেতলোকক বুজাইছোঁ যে চিগাৰেট খালে কিমান প্ৰব্লেম হ'ব পাৰে বা চিগাৰেটৰ কাৰণে কিমান দিগদাৰ হ'ব পাৰে। তো সেইটো কাৰণে তেখেতলোকৰ পৰা মই এটা চিগাৰেট ল'লোঁ। এইটো আপোনালোকৰ চিগাৰেট ল'লোঁ মই, কিন্তু চিগাৰেটটো বহুত ক্ষতি হয়। চিগাৰেটটো সাধাৰণতে মানুহে খাব নালাগে। চিগাৰেটৰ কাৰণে লাঞ্চৰ পৰা সেইটো কাৰণে আজিৰ পৰা আপোনালোকে চিগাৰেট নাখাব দেই। এতিয়া আপোনালোকৰ পৰা মই চিগাৰেটটো ল'লোঁ। চিগাৰেটটো লৈ এতিয়া মই আপোনাৰ এই চিগাৰেটটো এইটো আপোনালোকক মই এতিয়া চিগাৰেটটো এতিয়া মই তেখেতলোকে খাব নোৱাৰা কৰি দিম। একদম সৰু চিগাৰেট এটা বনাই দিম আৰু আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে আজিৰ পৰা চিগাৰেট নাখাব। অকণমান চাপি আহক। আপোনালোকে এইটো চিগাৰেট দেখিছে? এই চিগাৰেটটো মই আপোনালোকৰ আগত যাদু কৰি এটা সৰু চিগাৰেট বনাই পেলাম। এইটো এটা খালী বাকচ, আপোনালোকে চাই ল'ব পাৰে। চাওক, কিবা আছে নেকি তাত? কিবা আছে নেকি? নাই। এইটো কিবা আছে নেকি? এইটো কিবা আছে? নাই। তো এতিয়া এই চিগাৰেটটো মই এটা সৰু চিগাৰেট তেখেতলোকক মই বনাই দিম, যিটো চিগাৰেট বনাম খাব নোৱাৰে। এতিয়া ইয়াত মই এইটো চিগাৰেটটো ইয়াত ভৰাই দিলোঁ। ইয়াত চিগাৰেটটো ভৰাই দিলোঁ। চিগাৰেটটো ভৰাই এতিয়া ইয়াত এনেকুৱা এটা যাদু কৰিম, চিগাৰেটটো খাব নোৱাৰা কৰি দিম। আপোনালোকৰ এইফালে আহক অকণমান। আপোনালোকৰ চাওক যাদু। বাবু, তোমাৰ নামটো কি? নামটো কি তোমাৰ? তো এতিয়া চিগাৰেটটো ইয়াত এটা যাদু কৰিম। আপোনালোকৰ পৰাই চিগাৰেটটো লৈছোঁ। এতিয়া চিগাৰেটটো ইয়াতে এটা সৰু চিগাৰেট হ'ব, যিহেতু আপোনালোকে খাব নোৱাৰে। ঠিক আছে। এইটো চিগাৰেটটো হ'লনে? এইটো সৰু চিগাৰেট হ'ল? এইটো কিবা আছে নেকি ইয়াত? নাই। এইটো চাওক, চিগাৰেটটো সৰু বনাই দিলোঁ, যিহেতু এইটো খাব নোৱাৰে। এই বস্তুটো এটা কাৰণেই দেখালোঁ যে চিগাৰেটৰ মানুহৰ বহুত ক্ষতি কৰে। সেইকাৰণে মই পৰাপক্ষত যিমানখিনি পাৰিছোঁ নিজস্বভাৱে সজাগতা কৰি আছোঁ। যাদু খেলৰ থ্ৰুৱেদি তেখেতলোকক অকণমান বুজালোঁ। আৰু এইটো চিগাৰেট আপোনালোকে জ্বলাব পাৰিব, খাব পাৰিব? নোৱাৰিব। সেইকাৰণে আজিৰ পৰা চিগাৰেট নাখাব। ধন্যবাদ, ভাল লাগিল। আৰু ভৱিষ্যতে যেন আপোনালোকক আকৌ চিগাৰেট খোৱা দেখা নাপাওঁ। জয় আই অসম। ৰঙাটো টিপি দিয়ক।